Give this scooty for those students who secure a particular number in the higher secondary examination. হেল্ল' সিজন, তোমালোকৰ চাগে এতিয়া টেনশ্যন লাগি আছে যে স্কুটি কেতিয়া দিব 2026ত। এইবাৰ কিমান পাৰ্চেণ্টেজৰ স্কুটি পাম বা এইবাৰ স্কুটি দিব নে নিদিয়ে, আৰু স্কুটি পাবলৈ কি কাম কৰিব লাগিব। এতিয়া আগতে 80% স্কুটি দিছিলে, সিবাৰ তাৰ আগত 60% দিছিলে। সেইকাৰণে এইবাৰ পাৰ্চেণ্টেজটো বাঢ়িব নে কমিব, বা আমি স্কুটি পালে নিযুত মইনা পাম নে নেপাম। আৰু আগতে মই ভিডিঅ' বহুতো বনাই থৈছিলোঁ ইয়াৰ ওপৰত, আৰু এতিয়াও এই স্কুটি দিয়া দেৰি হ'ব নেকি, সকলো ডিটেইলছ এই ভিডিঅ'টোতে পাবা। এই ভিডিঅ'টো চালে তোমালোকে বেলেগ ভিডিঅ' আৰু অইন একো চাব নালাগে। এই ভিডিঅ'টোতে তোমালোকে আৰম্ভণিৰ পৰা সকলো ডিটেইলছ জানি ল'বা, আৰু কি কাম কৰিব লাগিব স্কুটি পাবলৈ, কিমান নম্বৰত স্কুটি দিব, এই সকলো ডিটেইলছ তোমালোকে A to Z পাবা। আৰু এই ভিডিঅ'টো পাইলেই তোমালোকে সকলো গম পাই যাবা। আৰু ভিডিঅ'টো লাইক এটা কৰি ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে চেনেলটো নতুনকৈ আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলে তোমালোকে লাভ হ'ব। তোমালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সকলোতকৈ আগত পাবা। অকণো উপকাৰৰ পৰা বঞ্চিত নাথাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেন্তে ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত প্ৰথমে আমি কওঁ যে তোমালোকক 80% এইবাৰ পাবই লাগিব, কিন্তু 80% এবভ পাব লাগে বুলি এনেকুৱা কোনো অফিচিয়েল নিয়ম এতিয়ালৈকে অহা নাই। বাকী স্কুটিৰ কথাটো তোমালোকৰ পিছত এখন ন'টিচ ওলাব, তাত তোমালোকক ক'ব দিব নে নিদিয়ে। কিন্তু তোমালোকৰ যদি নিযুত মইনা পোৱা আঁচনি, তেতিয়াহ'লে মানে স্কুটি নোপোৱা, মানে স্কুটি পোৱাসকলে নিযুত মইনা আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব। হেৰি নেপাবা, যিকোনো এটাহে পাবা। আৰু ল'ৰাসকলেও তেনেকৈ নিযুত বাবু আঁচনি নেপোৱা যদি স্কুটি পোৱা, আৰু ল'ৰাসকলেও 80% এবভ পাব লাগিব। আৰু হাই ছেকেণ্ডেৰী দিয়াৰ পিছত তোমালোকে যিকোনো এখন কলেজত নামভৰ্তি কৰিব লাগিব, বা ড্ৰপ দিব নোৱাৰিবা। ড্ৰপ দিলে স্কুটি দিয়া নহ'ব। লাষ্ট 2 বছৰৰ পৰা তোমালোকে যদি কোনো হাই ছেকেণ্ডেৰী পাছ কৰি ড্ৰপ দিছা, তেতিয়াহ'লে তেওঁলোকক স্কুটি দিয়া হোৱা নাই। আৰু স্কুটিৰ লগত তোমালোকক বিনামূলীয়া হেলমেট এটাও দিয়া হ'ব। সেইটো কোনেও পইচা ল'ব নোৱাৰিব তোমালোকৰ পৰা। আৰু স্কুটিখনৰ ইঞ্চুৰেঞ্চটো বিনামূলীয়া হ'ব, তাৰ পৰাও তোমালোকে কোনেও টকা ল'ব নোৱাৰিবা। আৰু তোমালোকক কোনোবাই যদি হোৱাটছএপ যোগে বা ফোন যোগে যদি টকা ল'বলৈ কয়, তেনেহ'লে তোমালোকে ইলিগেল একশ্যন ল'ব পাৰিবা তাৰ ওপৰত। আৰু তোমালোকে এইখিনিতে কৈ থওঁ যে তোমালোকে স্কুটিখন কাষ্টমাইজ কৰিব নোৱাৰিবা, নহ'লে তোমালোকক তাৰ ওপৰত ফাইন ল'ব। আৰু তোমালোকক এই প্ৰজ্ঞা ভাৰতী আঁচনি, ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো স্কুটি স্কিমৰ তোমালোকৰ ইয়াত ডিষ্ট্ৰিবিউট কৰা হ'ব জানুৱাৰী 27 চনৰ জানুৱাৰীৰ ভিতৰত, বা এই বছৰ ডিচেম্বৰ নৱেম্বৰৰ ভিতৰত তোমালোকক ডিষ্ট্ৰিবিউট কৰা হ'ব এইখন আঁচনি স্কুটিখন। কিন্তু এইখিনি কথা কৈ অকণমান সামান্য ডিটেইলছ দিয়ে বহুতো ইউটিউব চেনেলে তোমালোকক ভ্ৰান্ত ধাৰণা দি আছে, আৰু তোমালোকক অকণমান ভিউচৰ কাৰণে তোমালোকক বিভ্ৰান্তি কৰি আছে। কিন্তু আমি তেনেকুৱা নহয়, আমি তোমালোকক সম্পূৰ্ণ শুদ্ধ ডিটেইলছ দিম যে স্কুটি এইখিনিতো শুদ্ধ হ'বই। যদি স্কুটি দিয়ে, মোক আগতে কোৱা ডিটেইলছখিনি লাগিবই, কিন্তু স্কুটি এইবাৰ দিবনে নিদিয়ে সেইটো মেইন টপিক। গতিকে স্কুটিটো দিবনে নিদিয়ে সেই মেইন টপিকটো এতিয়া আমি আলোচনা কৰিম, যিটো মই দেখুওৱা বহুতো ইউটিউব চেনেলে তোমালোকক ঠগি আছে আৰু তোমালোকক কি বুলি কয় দিয়া নাই, যে স্কুটি ফাৰ্ষ্ট ডিভিজনত দিব, ছেকেণ্ড ডিভিজনত দিব, বা থাৰ্ড ডিভিজনত দিব। থাম্বনেইলত লগাবই ভিউচৰ এটেক কৰিবৰ কাৰণে, কিন্তু তোমালোকৰ ভিডিঅ'টো কৈ দিয়ে যে তোমালোকক এইবাৰ স্কুটি দিবই, কিন্তু সেইটো নহয়। সিবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, মই এতিয়া তোমালোকক লগাই দিম তাত কি কৈছে শুনাচোন। হিমন্ত বিশ্ব শৰ্মাই সিবাৰ কৈছিলে, মানে এইবাৰ নিদিব চাগে। তোমালোকে শুনা কি কৈছে, তেতিয়া তোমালোকে নিজেই গম পাবা। কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে। এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ আগতে বাতৰি কাকতত ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই। আমাক ক'তো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰোঁ। সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালীসকলে পায়, কিন্তু নিযুত মইনা সকলোৱে পায়। আৰু সেইকাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে, স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে। একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব। সেইকাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতেই সকলোকে কৈছো যে 80% লাভ কৰা ল'ৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম। কিন্তু যিসকলে স্কুটি নাপাব, ছোৱালীয়ে ভাগিনীসকলে, তেওঁলোকে নিযুত মইনা আঁচনি পাব। সেইকাৰণে আপোনালোকে ছ'চিয়েল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব, কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে। আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো
যে আমি স্কুটি নিদিওঁ নিযুত মইনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই স্কুটি স্কিমৰ কথাখিনি 25 চনত কৈছিলে, গতিকে 25 চনত দিছিলে, কিন্তু এতিয়া 26 চনৰ পৰা এইটো প্ৰযোজ্য হ'ব বুলি তেনেকৈ কোৱা ধাৰণা আমি এই কথাষাৰত পাইছোঁ। গতিকে 26 চনত দিবও পাৰে স্কুটি বা স্কুটি নিদিবও পাৰে। এই কথাটো তোমালোকে 50% চান্স আছে। সেইকাৰণে তোমালোকে অকণো ডাউট নাৰাখিবা যে স্কুটি পামেই। স্কুটি এইবাৰ নিদিবও পাৰে, বেছি চান্স আছে যে এইবাৰ নিদিব, কাৰণ হিমন্ত বিশ্ব শৰ্মাই উক্ত কথাষাৰ কৈছিলে। গতিকে তোমালোকে অন্য ইউটিউব চেনেলত এনেকৈ ভুৱা বাতৰিত আশা নকৰিবা। আমি তোমালোকক শুদ্ধ বাতৰি আগতেও দিছোঁ, এতিয়াও দি যাম আৰু ভৱিষ্যতলৈও দি যাম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছাবস্ক্ৰাইব কৰিলে তোমালোকে লাভ হ'ব। আৰু স্কুটি যদি দিয়ে তেতিয়াহ'লে আমি আগতে দিয়া ডিটেইলছখিনিৰ ভিতৰত স্কুটি দিব। স্কুটি যদি 50% চান্স আছে দিব পৰা, 50% চান্স নাই। গতিকে যদি 50% চান্সৰ ভিতৰত স্কুটি দি দিয়ে তেতিয়াহ'লে আগৰ ডিটেইলছৰ ভিতৰত দিব। আৰু তোমালোকে কমেণ্টত মামা আমাক স্কুটি লাগে বুলি দিবা। যদি ভাইৰেল হৈ যায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যায় ভিডিঅ'টো, তেতিয়া স্কুটি দিবও পাৰে। গতিকে কমেণ্টত মামা আমাক স্কুটি দিব এইবাৰ আমাক বঞ্চিত নকৰিবা, এনেকুৱা ধৰণৰ কমেণ্ট পাছ কৰিবা।